মানুহজনী কলেনো গ'ল জানো তাইক কলো কাপোৰ কেইটা ধুব লাগিব সোনকালে আহিবি কাপোৰ ধোৱাটো বাদে ঘৰখনত তাই ৰবলৈ একো সময় নাই ক'ত সময় হ'ব নদীৰ পাৰলৈ গৈ পিলিঙা ডেকাবোৰৰ লগত গা ঘেলাই ঘেলাই ফুৰিবলৈ তাই সময় ওলাই এইজনীৰ পৰা আৰু শান্তি নাই আহক আজি তাই ঘৰলৈ তাইক মই হৰি মইতো কি কৰিবলৈ কৈছিলো হা কি কৰিবলৈ কৈছিলো পাহৰি গলি নহয় এনেদৰে আৰু নহব বুজিছ চিনি পোৱা নাই বাপৰক মাৰ ঘৰ পাবিগৈ কিনো সদা সদা কথাই কথাই মাৰৰ ঘৰ বাপেৰৰ ঘৰ আগতে মোৰ কথাটো শুনকচোন কি শুনিব লাগে মই কি শুনিব লাগে তই মোক অকৰা পাইছো চিনি পোৱা নাই মোক ৰহটো কাটি মই চাহ বুলিছো নহয় এতিয়াই মাৰাব পৰা ঘৰলৈ যা তাতহে তোক ঠেঙাৰ ওপৰত ঠেং তুলি খুৱাব পাৰিব বাপেৰে তোক আৰু মতা গোটাই দিব পাৰিব যা বুলিছো নহয় তই ঘৰলৈ যা এতিয়া যাম কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দুখ কি তোৰ দুখ এই বুঢ়ী বয়সত ইমান ল'ৰা ছোৱালীৰ মাক হৈ পিলিঙা ডেকাৰ লগত গা ঘেলাই ঘেলাই ফুৰিবি আকৌ তাৰ পাছত নিচা কি গতিকে তোৰ দৰে অসতি মাইকীৰ লগত মই আৰু সংসাৰ কৰা নাই যা বুলিছো নহয় তই এতিয়া যা ৰ'বচোন ৰ'ব সেই মতাটিৰ মাজতনো কাৰ কাজিয়া নালাগে ওচৰ চুবুৰীয়া শুনাব নালাগে সেই মোৰ যদি কিবা দুখ হয় ক্ষমা কৰিব তোক ক্ষমা কৰিব লাগে হা তোক ক্ষমা কৰিব লাগে তোৰ নিচিনা তিৰোতাক ক্ষমা কৰিবলৈ মোক কি ৰজা ৰামচন্দ্ৰ পাইছ তোৰ আঞ্জা মোৰ ঘৰৰ পৰা বাহিৰ